আজি ইণ্টাৰনেশ্যনেল এইডছ উপলক্ষে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ খোপাটিয়া উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা সম্পন্ন হয়। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ খোপাটিয়া উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈ যায়। জিলাখনৰ টেট শিক্ষকসকলৰ দল, টেট শিক্ষক একাদশ আৰু খোপাটিয়া বজাৰ ফুটবল দলৰ মাজত অনুষ্ঠিত উক্ত খেলখনত ৰেফাৰী হিচাপে খেল পৰিচালনা কৰে জিলাখনৰ বিশিষ্ট খেলুৱৈ মুক্তাদিৰ ৰহমানে। প্ৰায় ৩ সহস্ৰাধিক ফুটবলপ্ৰেমী দৰ্শকৰ উপস্থিতিত চৰম উত্তেজনাপূৰ্ণ খেলখন নিৰ্দিষ্ট সময়লৈকে ড্ৰ হৈ থকাৰ পিছত পুনৰ 10 মিনিট সময় খেল বঢ়াই দিয়া হয় যদিও অমীমাংসিতভাৱে খেলখনৰ পৰিসমাপ্তি ঘটে। উল্লেখ্য যে দুয়োটা দলৰ খেলেই উপস্থিত দৰ্শকক যথেষ্ট আমোদ প্ৰদান কৰে। এইডছ আৰু ফুটবল খেলৰ প্ৰতি জিলাখনৰ যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ লগতে আকৰ্ষণ বৃদ্ধি কৰিবলৈ অনুষ্ঠিত উক্ত খেলখনৰ প্ৰতি ৰাইজৰ সঁহাৰি আছিল উল্লেখযোগ্য। যোৱাবাৰ এই খেলত শিক্ষক একাদশ খোপাটিয়া দলৰ সৈতে 1-0 গলত পৰাজিত হৈছিল যদিও আজি দুয়োটা দলেই ড্ৰ হয়। শিক্ষক একাদশ দলৰ হৈ খেলখন সন্দৰ্ভত দুজন শিক্ষকে এনেদৰে কয়। দক্ষিণ শালমাৰাৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট, এনি টাইমছ। আজি খোপাটি বজাৰত খোপাটিৰ স্থানীয় দল আৰু আমাৰ বাহিৰৰ পৰা অহা শিক্ষকসকলে আজি বিশ্ব এইডছ দিৱস, এই এইডছ দিৱস উপলক্ষে এখন সম্প্ৰীতি মেচৰ ইয়াতে আয়োজন কৰিছে। প্ৰায় সহস্ৰাধিক দৰ্শকে এই খেলখন উপভোগ কৰি আছে আৰু এই খেলৰ জৰিয়তে এটি ভাতৃত্ববোধৰ এনাজৰী আৰু এইডছ নিৰ্মূল কৰাৰ এক আমি বাৰ্তা ইয়াৰ পৰা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ধন্যবাদ। টেট শিক্ষকসকলৰ দলৰ মাজত আপোনালোকৰ ক'ৰ টিচাৰ আছে? টেট শিক্ষকৰ মাজৰ পৰা আমাৰ দলৰ লখিমপুৰৰ, ধেমাজিৰ, ডিব্ৰুগড়ৰ, তাৰপিছত গোলাঘাট, শিৱসাগৰ, বাক্সা, যোৰহাটৰ অসমৰ বিভিন্ন জিলাৰ খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিছে। সম্প্ৰীতি খেলৰ আয়োজন কৰিছোঁ। মোটামুটি ক'ব গ'লে অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰে যিবিলাক বাহিৰৰ পৰা শিক্ষক এই অঞ্চলত আহি দক্ষিণ শালমাৰা মানকাছাৰ জিলাত আহি শিক্ষকতা কৰি আছে, তেওঁলোকক লৈ আমি এটা দল বনাইছোঁ। আমাৰ টেট টিচাৰ একাদশ আৰু তাৰ লগত খোপাটিয়া বজাৰৰ খেল চলি আছে আৰু এই খেলটো সম্প্ৰীতিমূলক এটা খেল। আমি এই খেলৰ উদ্দেশ্য হ'ল এই অঞ্চলৰ ল'ৰা ছোৱালীৰ মাজত যাতে এটা নতুন খেলৰ ধাৰণাৰ সৃষ্টি হয়, তেওঁলোকে যাতে অনুপ্ৰেৰণা পায়, তাৰ কাৰণে আমি এই খেলৰ আয়োজন কৰিছোঁ।